হৈ গ'ল আমাৰ পেকিং। এতিয়া বলক আমি ডক্টৰৰ ওচৰলৈ যাওঁ আৰু ভেকচিনটো কৰি লৈ আহোঁ। আমাৰ জেক আৰু লগতে আমাৰ যোনটো আছে লুনা, এইটো তাত ভেকচিন কৰাব লৈ যাম। আপোনালোকে ভিডিঅ'টো সবিশেষ চাই থাকিব। এইটো আমি ভাল ট্ৰেইন ডক্টৰ দি ভেকচিন কৰাম। এইটো হৈছে আমাৰ জেক আৰু লগতে লুনা দেখাই দিওঁ আপোনালোকে। ভিডিঅ'টো শেষলৈ চাই থাকিব, কেনেকৈ আমি ভেকচিন দিওঁ, কি ভেকচিন দিওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ নাচালে গম নাপাব যে আমি কি কৰিম। এইটো হৈছে আমাৰ জেক অৰ্থাৎ মেল, আৰু এটা লুনা আছে প্ৰেগনেণ্ট ফিমেল লুনা। তো অলপ লুনাক দেখাই দিয়া। এইটো হৈছে আমাৰ লুনা, ঠিক আছে। তো লুনাকো আজি আমি ভেকচিন কৰাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। প্ৰথমে মই জেকক সোমাই লওঁ, কাৰণ মেকুৰীটো অলপ ফ্লেক্সিবল তো, তাৰ কাৰণে দুটাৰ কাৰণে এটাই বক্স লৈছোঁ, বেছি লোৱা নাই। আমাৰ তাতে বক্স বেছি নাই, তো এটা সোমাই দিলোঁ। আৰু এটা আছে আমাৰ লুনা। লুনা অলপমান প্ৰেগনেণ্ট, যাৰ কাৰণে অলপ সহায় খায়, কিন্তু ফুল ট্ৰেম লুনা সোমাই দিব লাগে। জেক বাহিৰত ওলাবলৈ ট্ৰাই কৰি আছে, বাট দুইটাকে এটা কেৰেটত দি দিম, কাৰণ মোৰ তাত নাই বেছি। আৰু মেকুৰী অলপ ফ্লেক্সিবল, যিহেতু ফ্লেক্সিবল। তো হৈ গ'ল আমাৰ পেকিং। এতিয়া বলক আমি ডক্টৰৰ ওচৰলৈ যাওঁ আৰু ভেকচিনটো কৰি লৈ আহোঁ। কেট দুটা পেকিং কৰিলোঁ আৰু বলক ডক্টৰৰ ওচৰলৈ। আমি একচুৱেলি গভৰ্ণমেণ্ট ডক্টৰ দি ইনজেকশ্যন কৰাওঁ, কাৰণ গভৰ্ণমেণ্ট ডক্টৰ চাৰ্টিফাইড হয়, আৰু আমি প্ৰাইভেট ডক্টৰ দি কাম নকৰোঁ। প্ৰাইভেট ডক্টৰ দি কাম কৰিলে নানান অসুবিধাৰ সন্মুখীন হয়, আৰু প্ৰাইভেট ডক্টৰত যেতিয়া আমি কিবা কৰিবলগীয়া হয় তেতিয়া তাহোনে পলাই পত্ৰাং দিয়ে। তাৰ লগতে এয়া আমি আহি পালোঁ গভৰ্ণমেণ্ট হস্পিটেল। গভৰ্ণমেণ্ট হস্পিটেল একচুৱেলি কি আমি ভাল ডক্টৰ দি কাম কৰাৰ লগতে ভেকচিনৰ দামটো আমি ফুলে দিওঁ। তো ভেকচিনটো চবে তাতে একে দাম পায়। তো ভেকচিন গভৰ্ণমেণ্ট ডক্টৰ চাৰ্টিফাইড ডক্টৰ দি দিলেহে ভাল হয়। এয়া হৈছে আমাৰ লুনা, এইটো প্ৰেগনেণ্ট ফিমেল হয়, এইটোক আমি এতিয়া ভেকচিন দিম। একচুৱেলি আগতে কি হ'ল, আমাৰ মেলটোক অলৰেডি ভেকচিন দিয়া গ'ল, কাৰণ ধৰা মানুহ নাই আৰু কেমেৰা ৰেকৰ্ডৰ মানুহ নাই কাৰণে দেখাব নোৱাৰিলোঁ। আপোনালোক দেখাইছোঁ মাত্ৰ এটাহে, এইটো হৈছে আমাৰ লুনা। আৰু ইয়াক একচুৱেলি ভেকচিন দিয়া হৈছে ৰেবিছৰ। ইয়াৰ আগতে ৰেবিছৰ ভেকচিন দিয়া হৈছিল, 1 বছৰমান ক্ৰছ হ'ল, তো এতিয়া আকৌ দিব লগা হ'ল ৰেবিছৰ ভেকচিন। এইটো ইয়াৰ বয়স এতিয়া 13 মাহ 14 মাহ আশে পাশে। এতিয়া আকৌ ৰেবিছৰ ভেকচিন এগেইন ৰিভেকচিনেট কৰা হৈ আছে। আৰু আপোনালোকক কৈ দিওঁ যে একচুৱেলি কেটৰ ভেকচিন দুটা হয়, এটা 3-in-1 আৰু এটা হৈছে ৰেবিছ। তো 3-in-1 জন্মৰ সময়ৰ পৰাই পিছৰ পৰা দিয়া হয়, আৰু তাৰপিছতে হয় ৰেবিছ ভেকচিন। আৰু আপোনালোকে চাব পাৰিব স্ক্ৰীণত, এয়া আহিছে ৰেবিছ ভেকচিনৰ যিটো ছেকেণ্ড ড'জটো, আৰু এইটোৱে আমি দিওঁ। তাৰ লগতে আপোনালোকক কৈ দিছোঁ যে আমাৰ ফাৰ্মত বৰ্তমানে বিভিন্ন ধৰণৰ বিদেশী মেকুৰী উপলব্ধ। যদি আপোনালোকে কোনোবাই ইণ্টাৰেষ্টেড তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমাৰ মোবাইল নাম্বাৰটো হৈছে 6002180029। আৰু আপোনালোকক কথা এটা কৈ দিওঁ যে আমাৰ ফাৰ্মত বৰ্তমানে মেকুৰী 10,000ৰ পৰা ষ্টাৰ্টিং প্ৰাইচ, তাৰ পিছতে আপোনালোকৰ কোৱালিটিলৈ দামটো বাঢ়ি থাকে। তো আজিৰ ভিডিঅ' ইমান আছিলে, আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে আমাৰ আগন্তুক নতুন নতুন ভিডিঅ'বোৰ চাবলৈ পাব। তো আজিলৈ ইমান আছিলে। জয় অসম।